নমস্কাৰ বন্ধুসকল, এয়া মই সাজি কাচি ওলালোঁ। আজি চেলাবৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বাবাৰী প্ৰাথমিক শাখাত নৱনিৰ্মিত মণিকোট আৰু সিংহাসন প্ৰতিষ্ঠা কৰিব, আৰু তাত যাবলৈ মই সাজি ওলালোঁ। আৰু বতৰটো ইমানেই বেয়া বৰষুণ পৰি আছে ৰাতিপুৱাৰ পৰা, আৰু এতিয়া অকণমান কমিছে যদিও কিনকিনীয়া বৰষুণ। আৰু এয়া মই বাইক ল'লোঁ, বাইকখন ওলালোঁ। বাইক লৈ যাম, যিহেতু আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হয়, আৰু কিনকিনীয়া বৰষুণ দি আছে আৰু বতৰটো ইমানেই বেয়া। মই বাইক লৈ ওলাই আহিলোঁ আৰু বাইকেৰে আহিলোঁ। আহি মই উপস্থিত হ'লোহি প্ৰাথমিক শাখাত, আৰু প্ৰাথমিক শাখাত ইতিমধ্যে খোল প্ৰসংগ চলি আছে। আৰু খোল প্ৰসংগ চলি থকাৰ মাজতে মই ভকত সেৱা কৰি মই ভকতৰ স্থান গ্ৰহণ কৰিলোঁ, আৰু খোল প্ৰসংগ চলিয়ে আছে। আৰু এইখন হৈছে নৱনিৰ্মিত সিংহাসন প্ৰতিষ্ঠা কৰিলে, তাৰ মই যোৱা আগমুহূৰ্ততে খোল প্ৰসংগৰ অন্তত গায়ন বায়নসকলে সেৱা নিবেদিছে, আৰু গায়ন বায়ন কৰিছে আমাৰ চেলাবৰ আঞ্চলিক শাখাৰ সেৱা বাহিনীৰ যুৱকসকল আৰু গায়ন বায়নসকল। তেখেতসকলে খোল প্ৰসংগ ভাগ কৰিছে নৱনিৰ্মিত। আৰু এতিয়া তেনেধৰণে অনুষ্ঠানভাগ চলাই লৈ গৈছে, সেৱা নিবেদিছে তেওঁলোকে। আৰু এয়া আমাৰ এতিয়া খোল প্ৰসংগৰ অন্তত এতিয়া প্ৰসংগ ভাগ আমাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠিত হোৱাৰ আগমুহূৰ্তত আমাৰ বাপসকলে প্ৰস্তুত হৈছে কাপোৰ কানিবোৰ খুলি, যেনেধৰণে আমাৰ সচৰাচৰ আমি নাম প্ৰসংগত বহোঁ, সেইকাৰণে আমি সকলোৱে সাজোঁ আগমুহূৰ্তত এয়া আমাৰ ভকতসকলে পৰিপাটিকৈ নিজৰ স্থান দখল কৰি তিনি বস্ত্ৰ ধুনীয়াকৈ লৈছে। আৰু এয়া প্ৰসংগ আৰম্ভণিখিনি দেখুৱাব পাৰিছোঁ আপোনালোকক, কাৰণ মই প্ৰসংগত আছোঁ, দেখুৱাব নোৱাৰিম। খালি গুৰু স্মৰণ কৰাখিনি আপোনালোকক অকণমানকৈ দেখুৱাইছোঁ আপোনালোকক, কাৰণ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব পৰা নাছিলোঁ বাবে মই এতিয়া অকণমান খোল প্ৰসংগ ভাগ দেখুৱাইছোঁ, নাম প্ৰসংগ ভাগ অকণমানকৈ দেখুৱাইছোঁ বা সমস্ত নাম প্ৰসংগ ভাগ দেখুৱালোঁ আপোনালোকক। প্ৰাথমিক শাখাৰসমূহ বা প্ৰসংগ চলিয়ে আছে বৰ্তমান। আৰু আমাৰ নামাচাৰ্য কৃষ্ণবেদী নামাচাৰ্য কৰিছে, আৰু আগবাঢ়ি আছে তেওঁলোক সমস্ত নামাচাৰ্য তেখেতে সুন্দৰ নাম প্ৰসংগ কৰে। সমস্ত নাম প্ৰসংগৰ অন্তত ভাগৱত পাঠ কৰিছে নকুল হাজৰিকা বদিপুৰ প্ৰাথমিক শাখাৰ সকলো আহিছে পাঠৰ অন্তত সেৱা নিবেদিছে। আৰু ইয়াৰ প্ৰাথমিক শাখাৰ বাবাৰী প্ৰাথমিক শাখা আৰু যদুমণি প্ৰাথমিক শাখাৰ সমূহ বা ভাই মাতৃ সমস্ত কথা অৱগত কৰাইছে। যুৱক যুৱতী কণ মাইনা মাইনী আই মাতৃ সকলোৱে সেৱা তেওঁলোকে নিবেদিবৰ বাবে ওলাই কথাখিনি আগবাঢ়ি আহিছে। তেখেতসকলে ভকত সেৱা কৰিছে আৰু খুব সুন্দৰভাৱে অনুষ্ঠানটো আয়োজন কৰিছে। ইমান সুন্দৰভাৱে আয়োজন কৰিছে। আৰু আমাৰ চেলাবৰ আঞ্চলিক শাখাৰ সভাপতি তেখেতে কিছু কথা অৱগত কৰি প্ৰাথমিক শাখাক বুজাইছে, আৰু এই অনুষ্ঠান ভাগি পৰিচালনা কৰা বা কিছুমান নিয়ম নীতি কথা কাৰণে আৰু সকলো আহিছে। চমুকৈ গোটেই প্ৰাথমিক শাখাৰ বা মাতৃ সমষ্টক অৱগত কৰাইছে, আৰু অৱগতৰ অন্তত প্ৰাথমিক শাখাৰ বা মাতৃ সমষ্টই সেৱা নিবেদিছে। আৰু চাওকচোন, প্ৰাথমিক শাখাৰ নামঘৰ নোযোৰা হৈ গৈছে, ইমানখিনি ইমান সুন্দৰভাৱে সেৱা আগবঢ়াইছে কৰিছে তেওঁলোকে। ৰাখিছোঁ আৰু চাওকচোন, ইমান বাই মাতৃ সকলোৱে সেৱা নিবেদিছে। আৰু এই সেৱাৰ অন্তত প্ৰাথমিক শাখাৰ নামঘৰ তথা পিলিঙীয়া বাপে শৰাইভাগ আজিলৈ আহিছোঁ বন্ধুসকল। আৰু এয়া আমাৰ পিলিঙা বাপজনা নামঘৰীয়া বাপ, তেখেতে শৰাই বিসৰ্জন দিবৰ বাবে সেৱা নিবেদন কৰি শৰাই পঠাইছে। আজিলৈ আহিছোঁ, বাই বাই।